গৰু আমাক লাগব মানুহ চিনি পোৱা নাই আমাৰ জিলাপি মাক ক'ত আছে কি জিলাপি মাক তই মানুহ চিনি পোৱা নাই আজি আমি কি গৰু পাম না পাম ভিডিঅ' এটা আছে জোৰ গৰু দাদা হয় এই আমি মানে গৰু বিচাৰি আছো গৰু বিচাৰি আছ নুমি ল'ব পাৰা ন মানে নামচোন নাম মই নামছো আকৌ ইচ চাইকেলত উঠি কথা ক'ব পাৰিছোঁ দাদা হেৰি গৰু চাব পাৰিম নে মানে চাব পৰা আছে না এই গৰু আছে কিন্তু অলপ দূৰত থাকিলা গৰুকেইটা আছে গৰু আছে চাব পৰা যাব চাব পাৰিবি জৌচু পিছে চাই আও হয় নেকি দে পিছে জৌ এনেকৈ যাব লাগিব আৰু এনেকৈ বেছি দূৰটো নহয় বেছি দূৰ নহয় ডাইৰেক্টলি পাম আৰু বেছি দূৰ নহয় ডাইৰেক্টলি পাম ৰচো আমি আহিহে আছো গৰুৱে নাপাওঁ পাম আৰু বেছি দূৰ নাই গৈ থাকিলে পাম গৰু দেখা এটা লৈ আহিছি নে কি কৰিবা লৈ আহিছি কি বাতৰি দি লৈ আহিছি মানে তোমালোকৰ গৰু চাম বুলি কোৱা নাই কি ক'লা লৈ আহিছ দেখোন গৰু চাবে আমাৰ গৰু বেপাৰ কৰিব একে আমি কৈছোঁ নহয় চাৰে বছৰমান হ'ল চাৰে আঢ়ৈ বছৰ আজিক লাগি আমাৰ এনেকুৱা গৰু চাব আহিবা নাছিলোঁ আমি দে পাপা কিবা এটা এই যত্ন কৰিলে ৰত্ন পাই নাপায় এই তোমালোকৰ ৰত্ন পালে কিবা যত্ন কৰিবই লাগিব আৰু গৰু চাম কোৱা নাই আৰু কিমান দূৰ চাইকেল থৈ দিয়ে অলপ বোকা পানীও আছে মোৰ মোটা লাগছি না হাগা লাগছি ক'ত মোক গৰু বান্ধে দেৰি হৈছে আপোনাক কাবু কৈছো যদি ভাই নাই গৰু আমি নাচাওঁ পালা আছে নেকি চাওঁ বন্ধু ইমানখিনি কৈছো আছো বাৰু গৰু বাৰু চেনেল আছে এইগিলা আমাৰে গৰু গৰুবিলাক ৰাতি কৰি দিলে অলপ গৰু চাই যদি কি কম আৰু আজি কটা হাংসা লৈ আছো এই বন্ধু শুনছো নাই এই কটা হাংসা লৈ কিন্তু আজি কিন্তু আমাৰ লাভ হ'ব এই বহুত গৰু পাইছো দে আজি দে চাওঁ বহুত গৰু বহুত লাভ হ'ব এতিয়া আমি কথাখিনি আলোচনা কৰিব লাগে এই চাওঁ গৰু ভালকে চাওঁ এনেকৈ দিব নহয় এইবিলাক লাই যাই নাচাগি মই এইটো চাইয়ে গম পাইছোঁ গৰু চেহেৰা ভাল আৰু খাহো আছে দেখিছ নে এইবিলাক চাওঁ এইবিলাক গৰু বিৰাট ভাল চেহেৰা ঠিকে আছে এই ভাল চেহেৰা ভাল গৰু ভাল ঠিক আছে এই চাওঁ কি আৰু কমাই দিব লাগিব আমাৰ দিনটো বাৰু ৰাতি হৈ গ'ল এতিয়া সেইবিলাক পিছত হ'ব আমি কিবা এটা মিলাই ল'ব লাগিব গৰুটো ধৰা নিদে হৈ লগা চৈতান গৰু আছে ভাল তহঁতে গৰুটো কি আপেল কি আছে আপুনি আৰু কৈছে আৰু গৰুটো চাব আমি গৰু চাব লাৰি চাব নাই বাকীখিনি কথা পিছে আমি ঘৰত পাতোগৈ ঘৰত পাতো হ'ব দে ঘৰত পাতবি আৰু চাই ভাল লাগছি গৰু ভাল তহঁতক গৰু দেখা পাই মোক ভাগৰে লাগিলে ইমান ভাল লাগি গৈছে তাতে পৰি মই কানি কাপোৰ সলাই লগা হ'ল তাতে বোকাত পেলাই আজি মানে গৰু চাবে যাওঁ মানুহ তহঁত আচোন বঢ়িয়া তহঁত বাৰু গৰু চাবি চকী এখন পাইছোঁ মই ঘৰতে বহিছোঁ দেই গৰু চাব মান পাই গৈছো আমি এনেকৈ হ'লে গৰু বেপাৰ বাদ দিব লাগিব তহঁতক গৰু দেখা পাই মোৰ বিৰাট ভাগ লাগিলে ৰে এনেকৈ গৰু চাব নোৱাৰোঁ আজিয়ে প্ৰথম পাইছোঁ কাপোৰ সলাব লাগে তহঁতে সদায় এনেকৈ গৰু চাব জানে নাই এনেকুৱা কোনো দিনা হোৱা নাছিল আজিয়ে বোকাই পানী খচি এতিয়া বাৰু বাকী যি হ'ল এতিয়া হাইবিনা কান্দিম লাগছি যিসোপা ঘূৰালি আমি তহঁতৰ নিজে গৰু চাবে গৈছ গৰু দেখাইছোঁ আৰু আমি 2.5 বছৰ আমি গৰু বেপাৰ কৰিলোঁ এনেকুৱা জীৱনত পোৱা নাছিলোঁ মানে গৰু আমি ইমান ওচৰত বেয়া নকবি আৰু দেখিছ নে নাই মানুহটো ৰাখি থৈ দিছে তাতে গৰু বান্ধি
গৰুকেইটা কিজানি জিমত দিয়া বস্তু উঠিকাটো সেইটো কাৰণে মৰি কিনে চেহেৰা ভালে গৰু খাৱন বন ভালে এতিয়া ৰাতিও হ'ল আমিও যাব লাগিল মানে গৰু দেখাই দেখাই ৰাতি কৰি দিলোঁ আমি এতিয়া আগবাঢ়ো আচল আমাক দিনটো ঘূৰাই লৈ ফুৰালে ঘূৰালে বোকাই পানীয়ে পেলাই লৈ গ'লে আমি 2.5 বছৰ এই বেপাৰ কৰিলোঁ গতিকে আজিলৈ এনেকুৱা মানে হেৰি পোৱা নাই গৰু চালি পাবা বোকা পানী নহয় 2.5 বছৰ 50 বছৰ চাকৰি কাম কৰি যাব লাগিব কি কৰিব বিচাৰিছ ভালকৈ কৰো কি বস্তু গৰু দিম গৰু গৰু দিম তো অকলে কৈছি আপুনি কি কয় গৰু বেছি বুলি তো অকলে কৈছো আপুনি মই গৰু চাম বুলি দেখে পাই গৈছো তত আপুনি কি কয় দিনটো আমাক ঘূৰাই লৈ আপুনি ফাল্টু নেকি ফাল্টু মই ফাল্টু হলো তত কাৰণে আমি বগাই পাই মই তত গৰু বেছি বুলি কৈছো আপোনাৰ পিছত ধাবালৈ কিয় লৈ গৈছে গৰু চাম বুলি কৈছো ততে গৰু চাম বুলি কৈছো আমি গৰু কিয় চাম আমি কিনবা পাই চাম গৰু তই চিন্তা আমি 2.5 বছৰ ধৰি এই বেপাৰ কৰি আছো মানে কি গৰু আমি বেপাৰ কৰোঁ কিনা ইমান এটা গোটেই দিনটো ঘূৰি তত গৰু বেপাৰহে কৰো তত মোক কৈছ নেকি গৰু বেচবি নেকি তত গৰু চাম বুলি কৈছো গৰু চাম বুলি কৈছ ততে মোক গৰু বেচিম নেকি বুলি কৈছ নেকি আৰে ভাই আমি গৰু চাম কিয় কাৰণে কিনবা ততে জানো গৰু এনেও চাব পাৰো গৰু এনেকে চাম আমাৰ ঘৰত গৰুৱে গৰু হৈ আছে আমি গৰু এনেই চাবা মই গৰু দেখিছো কিনে বেছো গৰু নেবেছো আমি দিনটো ঘূৰি গৈছো আমাৰ এই দিনটো মূল্যৱান নেকি তত দিনৰ কোনে জানে তত গৰু বেছি চাবে কৈছ বেচিম বুলি কৈছ আপুনি পিছে দেখাইছো কি আমাৰ গৰু চাম বুলি কৈছ দেখাইছো গৰু তত চাম বুলি কৈছ নহয় ইমান বোকাই পানী নুমাই পেলাই আমাৰ গৰু দেখাব লৈ গৈছ গৰু চালি ততে বোকা নহয় উৰাই লৈ যাব লাগিব তত গৰু চাম বুলি কৈছ মোক চাম কিয়ৰ কাৰণে আমাৰ ঘৰত গৰুৱে গৰু তত মই গৰু বেচিম বুলি কৈছো নেকি আপুনি কি গৰু দিন নেবেছে আমাক দেখাবি কিয় গৰু চাবে কৈছো গৰু চাম কিয় আমি কিনবা চাম আমাৰ কিন্তু গৰু লাগব গৰু লাগিব কি আমাক কাৰণে লাগিব তত গৰু আমাক গৰু কিয় কাৰণে দিনটো ঘূৰাই লৈ ফুৰাইছো আমাৰ দিনটো কিয়ৰ কাৰণে ঘূৰাই লৈ তত গৰু চাবে দিছো গৰু চাবে কৈছো আমি কিনবা তত কিনবা দিছ না বেপাৰৰ কাৰণে দিছ মোক কৈছ নেকি সেইবিলাক আমি নানো গৰু লৈ যাম কিন্তু ৰাতি মোৰ বোকাই দি পেলাই এইবিলাক কি কৰিলো মানুহ চিনি পাও নাই কি মানুহ চিনি মানুহ চিনি পাওঁ পাওঁ গৰু লাগব আমাক চিনি পাইছ না মানুহ আপোনাক কিয় চিনি নাপাম আমি ইটা গৰু বেপাৰী নহয় আমাক চিনি আমি পাওঁ 2.5 বছৰ গৰু বেপাৰ কৰিছো আমাৰ গৰু লাগব গৰু আমি লৈ যাম তত গৰু বেচিম বুলি মই কৈছো গৰু দেখাব দেখাবি লাগে কিয়? তত গৰু চাবে বেচিম গৰু লৈ যাম আমি তত গৰু লৈ যাবি গৰু লৈ যাম আমি মানুহ চিনি পাও ঐ মই তত ভালে ভালে কৈছো ফটাফট কেটা ইমান সময় আমি 4 ঘৰ এটা বেপাৰ কৰিব পাৰিলো দিনটো ঘূৰাই লৈ ফুৰাইছো আমাৰ বোকাই পানীয়া মানুহ চিনি পাও নাই চিনি পাইছ না তই কি মানুহ চিনি পাইছো পাইছ গৰু বেপাৰী আমি 2.5 বছৰ ধৰি গৰু বেপাৰ হয়, দেখি আমাৰ গৰু আমি লৈ ইতিহাস যাম। আছে আমাৰ ইতিহাস আছে বিয়া কথা কি হলো আমি গৰু লৈ যাম গৰু ক'ত দেখাইছিলি কি আমি খুঁটিতে হ'লেও লৈ যাম গৰু লাগব ঐ মই তত কিটাও ভালে ভালে তত ধুনীয়াকে যাম মই বহিলো তত ধুনীয়াকে ৰাস্তা যাম গৰু দেখাবি কি আমাক দিনে বেচো হয় নেকি গৰু লৈ যাম গৰু তাৰমানে লৈ যাবি গৰু আমাক লাগব মানুহ চিনি পাও অ, বলো না, আমাৰ ইতিহাস আছে। ক'ত গৈছা কি জিলাবি মাক গৰু লাগব গৰু তত মানুহ চিনি পাও নমস্কাৰ বন্ধুসকল আজিলৈকে ভিডিঅ'টো ইমানেই আছিল আৰু আমাৰ এটা বেপাৰী মাৰ খাই পলাল গতিকে আমাৰ অৱস্থা দেখিলে আৰু ভিডিঅ' কৰোঁতে মানে ৰাতি হ'ল সেইটো কাৰণে এইটো পাৰ্ট এতিয়া কৰিলোঁ চ' আজিলৈ ভিডিঅ'টো ইমানেই চ' যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়াও বহুতে মানে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ত' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' কথালৈ চাব থেংক ইউ আৰু এটা কথা কওঁ অঁ ভৱিষ্যতে কিবা এটা কাম কৰবাই গেলে খুটি মাৰি কৰবি কামবিলাক নহয় তোমালোকে একবাৰ পইচা হেৰি গৰু চাব পাৰিম নেকি গৰু চাম কিহৰ কাৰণে আমি 2.5 বছৰ গৰু বেপাৰ কৰিছোঁ তোমালোক চাইছহে গতিকে সেনেকুৱা আমাৰ নিচিনা নকবি কোনো একদম পুৰা খুটি নাটি মাৰি ল'বি লৈ উঠিহে আপোনালোকে আগবাঢ়িবি কামত গতিকে আমাৰ দ্বাৰা আধা খৰা নকৰিবি হয় আজিলৈ ইমান আমাৰ কেনেকুৱা গতি হৈছে চ' আজিলৈকে ভিডিঅ'টো ইমানেই আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ত' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই